নমস্কাৰ, জ্যোতি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন আমৰ দালি বনাম, মগু দালি দি আম বনাম। এটা আম লৈছোঁ আৰু আমটো ধুনীয়াকৈ চকলকৈ কাটি লৈছোঁ। আৰু মই এইটো যিটো বাকলি নথকা মগু মই সেইটো লৈছোঁ। মগুখিনি ধুনীয়াকৈ ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। মই 3 মিনিটমান ভাজিম মগুখিনি। মগুখিনি ভাজি হোৱাৰ পিছত মই অলপ টাইম ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই ধুনীয়াকৈ চাফা পানীয়ে ধুই লৈছোঁ মগুখিনি। মগুখিনি ধুই লোৱাৰ পিছত মই কুকাৰত দি গৰম পানী দি দিছোঁ। লগতে মই হালধি আৰু সোৱাদ অনুযায়ী মই নিমখো দি দিছোঁ। দিয়াৰ পিছত মই কুকাৰত 3টা চিটি মাৰিলোঁ। দালিখিনি চিটি মৰাৰ পাছত মই এফালে কেৰাহী পাতিলোঁ। কেৰাহীত তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত পাঁচফোৰণ দি দিলোঁ আৰু লগতে এখিলা তেজপাত দিছোঁ। তাৰপিছত মই পিঁয়াজো দি দিলোঁ তাতে। পিঁয়াজ দি শুকান জলকীয়া দিছোঁ 4-5টামান। ধুনীয়াকৈ ভাজি আছোঁ, নহ'বা পিঁয়াজটো জ্বলি যাব। পিঁয়াজটো ৰঙচুৱা হোৱাৰ লগে লগে মই নহৰু থেতেলিয়াই লৈছিলোঁ, নহৰু দি দিছোঁ। আৰু তাতে মই আমগিচকল দি দিম। আমগিচকল দি ধুনীয়াকৈ ভাজি ল'ম মই। আমগিচকল অলপ গলি যোৱালৈকে। আমখিনি ভাজি হৈ গ'ল। ইয়াতে এতিয়া মই দালি দি দিছোঁ, যিখিনি বইল কৰি লৈছিলোঁ দালিখিনি দি দিছোঁ। দালিখিনি দিয়াৰ পিছত আমৰ লগত 10 মিনিটমান উতলিবলৈ দিম। উতলাৰ পিছত আমাৰ দালি ৰেডি হৈ যাব আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়। গতিকে আজিলৈ বাই বাই। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।